এইটো যে টিলিঙা মন্দিৰ তো গোটেই এইফালে চাব পাইছে গোটেই টিলিঙা পাইছে ইয়াত সোমাই গৈছোঁ ভিতৰত মেইন ভিতৰত গাইজ আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলো ভালেই আছে আমি ফাইনেলি যোৱাকালি আহি পাই গ'লোঁ কিন্তু যোৱাকালি ৰাতি হৈ গ'ল তাৰ কাৰণে আমি ৰুমত থাকিবলগীয়া হ'ল ৰুম ভাড়া লৈ পেলাই তাৰপিছত ডিব্ৰুগড় আহিলে মানে ডিব্ৰুগড়ত কিনাৰৰ হোটেলতে অলপমান ৰুমবিলাক সস্তা পাব তাত আপোনালোকে থাকিব পাৰিব আমি দুজন আছিলোঁ দুজনে মানে ইয়াতে ৰুম ল'লোঁ 500 টকা ল'লে ৰুম ভাড়া তো ইয়াতে থাকিলোঁ তো গাইজ এতিয়া আমি যাবলৈ ওলাইছোঁ টিলিঙা মন্দিৰ তো ব'লক আমি এতিয়া বাছত উঠিব লাগিব তো ৰাতিপুৱা এতিয়া 7টা বাজিছে গা পা ধুই পূৰা ৰেডি হৈ গ'লোঁ তো বেগ চেগ লৈ ফাইনেলি ওলালোঁ আৰু মানে ৰাতি ইয়াতে থাকিলোঁ কালি ভিডিঅ' বনাম ভাবিছিলোঁ কিন্তু আমাৰ ৰাতি হৈ গ'ল বহুত আহা তো ফাইনেলি এতিয়া যাবলৈ ওলাইছোঁ আমি টিলিঙা মন্দিৰ তো এতিয়া বাছত যাব লাগিব তো ব'লক গৈ থাকোঁ তেতিয়াহ'লে ফাইনেলি মানে বৰষুণ অলপ দি আছে তো আমি ইয়াত বাছ ৰখি আছে ইয়াত যাম আমি বাছ পুৰা যাবলৈ কাৰণে ৰখি আছে কিন্তু বৰষুণ পুৰা ফিন দি আছে ইয়াত আমি যাওঁ আৰু আমি ফাইনেলি তিনিচুকীয়া বাছত উঠি গ'লোঁ তিনিচুকীয়া যাবলৈ কাৰণে তিনিচুকীয়াত গৈ আমি তো মা দেখিব পাইছোঁ পিছফালে মানুহে নাই আমি কেইটাই উঠিলোঁ তো ব'লক এতিয়া তিনিচুকীয়ালৈকে গৈ আছোঁ তো আগত ব্লগ চাওঁ ধুনীয়া সুন্দৰ এটা ডিব্ৰুগড়ৰ পৰিৱেশ ডিব্ৰুগড়ৰ কি সুন্দৰ চাহ বাগিচা কিনাৰতে সুন্দৰ এফালে আকৌ পুখুৰী নহয় বেলেগ চিষ্টেমত চিঙে পাত কিনাৰতে ট্ৰেন যদি আপোনালোকে আহিব বিচাৰে বা আহিম বুলি ভাবে তেতিয়াহ'লে আহিব পাৰিব বিশ্বনাথ চাৰিআলিৰ পৰা ট্ৰেইনত উঠিব আপোনাৰ 12টা বজাত সেইফালৰ পৰা আহে তো চিলাপথাৰত নমাই দিব চিলাপথাৰৰ পৰা আপোনাৰ ডাইৰেক্টলি চিলাপথাৰৰ পৰা ডিব্ৰুগড় কিবা ল'ব কি কয় জীপ নহ'লে বা মেক্সিমবিলাক পাই যাব বা বাছ সোনকালে আহি পেলাই বাছ পাই যাব নহ'লে বা আপোনাৰ মেক্সিমাম কাৰবিলাক এইবিলাক থাকিব এইবিলাকত আহিব লাগিব ডিব্ৰুগড়ত এক ৰাতি থাকি তিনিচুকীয়া যোৱা ৰাতিপুৱাই বাছ পাব মানে আপোনাৰ 6টা 7টাৰ পৰা লাগি থাকে ফাইনেলি আমি পাই গ'লোঁ তিনিচুকীয়া ন এইটো এতিয়া তিনিচুকীয়াৰ পৰা যাব লাগিব আমি কি আছিলে ডিব্ৰুগড় নেকি নহয় বৰডুবি মানে টিলিঙা মন্দিৰ এতিয়া বাছত উঠিব লাগিব অলপ দূৰ খোজকাঢ়ি আহিলোঁ তো ব'লক এতিয়া বাছত উঠিম আৰু বাছে পাওঁ না গাড়ীয়ে পাওঁ আৰু ব'লক চাওঁ মানে বাছ ষ্টেণ্ড বাছত উঠিছিলোঁ কিন্তু বাছটোত লেট হ'ব বহুত মানুহ লাগিবতো তাৰ কাৰণে খোজকাঢ়ি অলপ দূৰ আহি গ'লোঁ তো আগৰলৈকে তাৰ পৰা এতিয়া আকৌ খোজকাঢ়ি গৈ মানে তাৰ পৰা গাড়ী উঠিম ডাইৰেক্টলি আৰু তো ব'লক চাই থাকক আগফালে চাওক তিনিচুকীয়া চেণ্টাৰৰ মানে দৃশ্য তিনিচুকীয়া চেণ্টাৰ
পথাৰৰ পৰা আপোনালোকে ডাইৰেক্ট ডিব্ৰুগড় আহিব ডিব্ৰুগড়লৈকে আপোনাৰ 150 টকা ভাড়া ল'ব তাৰপিছত ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া 80 টকাকৈ ল'ব তাৰপিছত এতিয়া ইয়াৰ পৰা ডাইৰেক্ট আপোনাৰ টিলিঙা মন্দিৰ 50 টকাকৈ ল'ব water proof হয় কৰিম ন ফাইনালি আহি পাই গ'লো ইয়াত বস্তু শৰাইখিনি লৈ ল'লোঁ লৈ ল'লে ইয়াত দুজনে আহি টিলিঙা মন্দিৰ পাই গ'লো বলক চাওঁ